বন্ধুসকল আজি মই আলোচনা কৰিম কেবৰ বিষয়ে বন্ধুসকল নিশ্চয় আপোনালোকে শুনি আছে বৰ্তমান সময়ত বিজেপি চৰকাৰে 1955ৰ সিটিজেনশিপ এক্টৰ এনেকুৱা এটা সংশোধনী বিধেয়ক আনিবলৈ বিচাৰিছে যিখন বিবাদিত আৰু সম্পূৰ্ণৰূপে অসাংবিধানিক এই সংশোধনী বিধেয়কখন কিয় সমগ্ৰ নৰ্থ ইষ্ট জুৰি ইয়াৰ বিৰোধিতা কৰা হৈ আছে তাৰ মই 4-5টা মান কাৰণ আপোনালোকক দেখাই দিম নিশ্চয় আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেল নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি থব Number 1 ভাৰতবৰ্ষ হৈছে এখন গণতান্ত্ৰিক দেশ আৰু ভাৰতবৰ্ষৰ সংবিধানখন এই ডেমক্ৰেটিকৰ ওপৰত ভিত্তি কৰিহে বনোৱা হৈছে অৰ্থাৎ ভাৰতবৰ্ষৰ মূল স্তম্ভ হৈছে গণতন্ত্ৰ আৰু বিজেপি চৰকাৰে যিখন সংশোধনী বিধেয়ক আনিব বিচাৰিছে সেইখন হৈছে সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক দ্বিতীয়তে হৈছে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ আৰু বিজেপি চৰকাৰে বৰ্তমান সময়ত যিখন সংশোধনী বিধেয়ক আনিবলৈ গৈ আছে সেইখন টোটেলি ধৰ্মনিৰপেক্ষতাবাদৰ ওলোটা ভাৰতীয় সংবিধানত সেকুলাৰিজম শব্দটো আহিছে আৰু ইয়াৰ অৰ্থ হৈছে অৰ্থাৎ ধৰ্মনিৰপেক্ষতাবাদৰ শব্দটো আহিছে ইয়াৰ অৰ্থ হৈছে সেকুলাৰিজম ইজ বেসড অন দ্য আইডিয়া দ্যাট দ্য স্টেট ইজ কনসার্নড অনলি উইথ রিলেশন এমং হিউম্যান বিংস এন্ড নট উইথ দ্য রিলেশন বিটুইন হিউম্যান বিংস এন্ড গড অৰ্থাৎ এখন দেশৰ সেকুলাৰিজম এনে এটা আদৰ্শৰ ওপৰত গঠিত যে এই দেশে মানুহ আৰু গড অৰ্থাৎ ভগৱানৰ মাজত সম্পৰ্ক নাৰাখি এই দেশৰ সকলো মানুহৰ মাজত সম্পৰ্ক স্থাপনৰ প্ৰতি কনসার্ন থাকিব লাগে আৰু এখন সেকুলাৰ কাউন্ট্ৰি অৰ্থাৎ ধৰ্মনিৰপেক্ষ দেশৰ বৈশিষ্ট্য হৈছে যে এই দেশে কেতিয়াও কোনো এটা ধৰ্ম আনুষ্ঠানিকভাৱে ইষ্টাবলিছ কৰিব নোৱাৰে অৰ্থাৎ এই দেশত থকা সকলো ধৰ্মৰ প্ৰতি সমান চকুৰে চাব লাগিব তেতিয়াই সেই দেশখনক ধৰ্মনিৰপেক্ষ দেশ হিচাপে পৰিগণিত হ'ব আৰু আমাৰ ভাৰতবৰ্ষ হৈছে এখন ধৰ্মনিৰপেক্ষ দেশ আৰু এই কথা স্পষ্টকৈ ভাৰতৰ সংবিধানত লিখা আছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন অৰ্থাৎ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ ভাৰতীয় সংবিধানৰ Article 25 to 28 অৰ্থাৎ ভাৰতীয় সংবিধানৰ 25ৰ পৰা 28 লৈকে যিবিলাক আৰ্টিকল আছে সেই আৰ্টিকল বিলাকত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ কথা উল্লেখ আছে য'ত 25 আৰ্টিকলে ভাৰতবৰ্ষত বাস কৰা সকলো মানুহক অন্তৰাত্মাৰ স্বাধীনতা মুক্ত পেশাৰ স্বাধীনতা ধৰ্মীয় প্ৰচাৰ আৰু প্ৰসাৰৰ স্বাধীনতাৰ অধিকাৰ আগবঢ়াইছে আৰু বিজেপি চৰকাৰে যিখন বিধেয়ক আনিবলৈ গৈ আছে সেইখন সম্পূৰ্ণৰূপে ধৰ্মনিৰপেক্ষ নহয় এই কাৰণে এই বিধেয়কখন কেতিয়াও গ্ৰহণযোগ্য বা সমৰ্থনৰ যোগ্য হ'ব নোৱাৰে তৃতীয়তে এই বিধেয়কখন গৃহীত হ'লে আমাৰ অসম চুক্তিৰ মূল্য একেবাৰে নাইকিয়া হৈ পৰিব 855 জন শ্বহীদৰ বলিদান দুলিশাত হৈ পৰিব আৰু এই বিলখনে অসমীয়া জাতি ভাষা আৰু সংস্কৃতিৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব চতুৰ্থতে যদিও এই বিলখন সমগ্ৰ ভাৰতবৰ্ষৰ বাবে কিন্তু ইয়াৰ প্ৰভাৱ বেছিকে অসমতহে পৰিব পঞ্চমতে যদিও এই বিলখন হিন্দু বঙালীৰ হকত ভাল হৈ আছে কিন্তু এই বিলখনে হিন্দু বঙালী আৰু অসমীয়া মানুহৰ মাজত ভাতৃত্ববোধ বিনষ্ট কৰিব যাৰ ফলত শত্ৰুতাই দেখা দিব আৰু এই বিলখন যদিও গৃহীত হয় তথাপিও সেইখন বেছি দিন টিকি নাথাকে সেই কাৰণে অসমৰ হিন্দু বঙালী মানুহেও এই বিলখনৰ বিৰোধিতা কৰি আছে আপোনালোকে স্ক্ৰীনশ্বট চাব পাৰে এই কেইটা কাৰণতহে নৰ্থ ইষ্টৰ মানুহ বিশেষকৈ অসমৰ মানুহে ইয়াৰ বিৰোধিতা কৰি আছে বিজেপি চৰকাৰে এই বিধেয়কখন গৃহীত কৰাৰ মূল উদ্দেশ্য হৈছে ভোট বেংক স্থাপন কৰা অৰ্থাৎ অসমত বাস কৰা হিন্দু বঙালী মানুহক ভোট বেংক হিচাপে ব্যৱহাৰ কৰা কাৰণ বিজেপি চৰকাৰৰ এইটো সামৰ্থ্য আছে তেওঁলোকে এই বিলখন গৃহীত কৰিব পাৰিব কিয়নো তেওঁলোকৰ লোকসভা আৰু ৰাজ্যসভা দুয়োখনত তেওঁলোকৰ আসন বেছি আছে গতিকে তেওঁলোকে এইখন পাছ কৰিব পাৰিব আৰু এই কথা তেওঁলোকৰ স্পষ্টকৈ জনা আছে যে যদি কোনোবাই সুপ্ৰিম কোৰ্টত ইয়াৰ বিৰুদ্ধে পিটিশ্যন দাখিল কৰে ইয়াক বন্ধ কৰিব পাৰে তথাপিও তেওঁলোকে এইখন গৃহীত কৰি আছে কিয়নো তেওঁলোকে হিন্দু বঙালী মানুহক এই কথা আশ্বাস দি ভোট ল'ব পাৰিব যে তেওঁলোকে হিন্দু বঙালী মানুহৰ বাবে বহুতো কষ্ট কৰিছে আৰু যুঁজিছে কিন্তু তেওঁলোকে কেৱল নিজ স্বাৰ্থৰ বাবেহে কাম কৰি আছে গতিকে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ' ইমানেই যদি আপোনালোকৰ এই ভিডিঅ'টো পছন্দ হয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব